হাই ফ্ৰেণ্ডছ, মই এতিয়া লাইক কৰা কমেণ্ট কৰা সেইবিলাক কথা এতিয়া ক'ব অহা নাই। মই এটা কথাই ক'ব আহিছোঁ যে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই ইয়াতে 3-4মান মেছেজ আছে আপোনালোকৰ কাৰণেও, ষ্টুডেণ্টবিলাকৰ কাৰণেও। গতিকে ভিডিঅ'টো যাতে আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনিয়ে ভালদৰে চাই, এইখিনি ক'বলৈ মই কথাখিনি ক'লোঁ। ধন্যবাদ। Nibay. Tidak. Nibay. Oh, Sarah, Aku Sarah. Bola, Sar. Oh, mantap. Bola. Oh, Sarah. Aku Sarah. Aku Sarah. ক'ব স্যার। সীমান্ত আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইকাৰণে যে আমাৰ এই যিখন বিদ্যালয়ৰ পৰা তুমি পঢ়ি পেলাই আজি 80% লৈ আমাৰ কাৰণে সুনাম কঢ়িয়াই আনিলা, তাৰ বাবে আমি বিদ্যালয়ৰ তৰফৰ পৰা তোমালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। সীমান্ত আমি আজি গৌৰৱান্বিত এইবাবেই যে আমাৰ বিদ্যালয়ে তুমি এটা সুনাম কঢ়িয়াই আনিছা। এই চেগতে তোমাক এটি কথা সুধোঁ, বেয়া নাপাবা কিন্তু। অদূৰ ভৱিষ্যতে তুমি কি পঢ়িবা আৰু ক'ত পঢ়িবা এই কথাখিনি আমি জানিম নেকি? স্যাৰ, আপোনালোকে যিখিনি কথা ক'লে মোৰ স্যাৰ ভালে লাগিল। তাৰোপৰি স্যাৰ মই এটা কথা ভাবিছোঁ, মানে আমাৰ স্যাৰ অসমত যিবিলাক সমস্যা, এই সমস্যাবোৰৰ মাজত স্যাৰ কিজানি পঢ়া শুনাত ইমান এটা মন দিব নোৱাৰে। তো স্যাৰ মই বাহিৰত পঢ়াৰ কথাই চিন্তা কৰি আছোঁ, মানে ঘৰৰ পৰাও বাহিৰত পঢ়াৰ কথাই চিন্তা কৰি আছোঁ মোৰ। স্যাৰ মই মানে অসমত মানে ইমান কিবা এটা কৰিব নোৱাৰিম, তো বাহিৰত কিবা এটা কৰি চাকৰি পালে অলপ দৰমহা পাতিও বেছি বাহিৰত। মানে অসমত ইমান দৰমহাবিলাকো ঠিক নাপায়, কেতিয়াবা পায় কেতিয়াবা নাপায়। মানে বাহিৰত স্যাৰ বাহিৰতে পঢ়িম দিয়ক স্যাৰ। সীমান্ত, তোমাৰ কথাখিনি শুনি মোৰ ভালেই লাগিল। অদূৰ ভৱিষ্যতে সমাজখনৰ কাৰণে কিবা যদি কৰিব পাৰা, তাৰ বাবে মোৰ ক'বলগীয়া বিশেষ নাই, তুমি বেয়া নাপাবা কিন্তু। কৈছোঁ কি, আমাৰ অসমীয়া সমাজখনে এতিয়া আজিত কালিতত খালি বাহিৰলৈ যায়। বাহিৰলৈ গ'লেই জানো আমি গোটেইখিনি পাম বুলি ভাবিছা নেকি? যিয়ে নহওক, তুমি যিহেতু এটা মনত স্থিৰ কৰি লৈছা যে আমি নহয়, তুমি ভাবিছা যে মই বাহিৰত গ'লেহে নিজক প্ৰতিষ্ঠা কৰিব পাৰিবা। মই তোমাৰ ওপৰত আশীৰ্বাদ থাকিল প্ৰতিষ্ঠা হোৱাৰ, কিন্তু সমাজখনক বাদ নিদিবা দেই। অসমীয়া সমাজখনক যাতে তুমি ঠিকে ঠাকে ৰাখিব পাৰা, এইবাবেই মোৰ আশীৰ্বাদ থাকিল। অদূৰ ভৱিষ্যতে ভালেই কাম কৰা। সীমান্ত, তোমাৰ মা দেউতা নাই নেকি? অঁ ছাৰ, মা মানে মামাহঁতৰ ঘৰলৈ গৈছে আৰু দেউতা বজাৰলৈ গৈছে। সীমান্ত, উঠো, বেয়া নাপাবা। তোমাক কোৱা কথাখিনিৰ বাবে তুমি বেয়া নাপাবা। যিহেতু সমাজখন আজি আমি অসমীয়া সমাজ বুলি কৈ আছোঁ, তুমি ইয়াত থাকি পঢ়িলে মই ভাল পালোঁহেঁতেন। যিহেতু তুমি বাহিৰলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছা, তাতেও মই বেয়া নাপাওঁ। অদূৰ ভৱিষ্যতে সমাজখনৰ কাৰণে তুমি কিবা অকণমান অৰিহণা যোগাব বুলি মোৰ আশা থাকিল। হাজৰিকা স্যার, ব'লা। বলো। অঁ ছাৰ, ৰ'ব, চাহ তাহ খাই যাব। নাই দিয়া, এই বেলেগ এদিন আহি তোমাৰ চাহ খাই যাম। অঁ ঠিক আছে ছাৰ। ঠিক আছে, যাব। অঁ হ'ব দিয়া। আহা। নৱ আছা নে? অঁ, চাহ নেকি? ৰ'ব। অঁ ছাৰ। নৱ আছা? আছোঁ ছাৰ। অঁ ছাৰ, আহক ছাৰ, আহক ছাৰ। ছাৰ বহক।
পৰা ঠাইখনলৈ তুমি যিটো সুনাম কঢ়িয়াই আনিলা আৰু আনিছে আমাৰ কি নাম আছিল তেওঁৰ কি নাম আছিল সীমান্ত সীমান্তই ডিষ্টিংশ্যনো পাইছে তৎসত্বেও আমাৰ এই গাঁওখনলৈ তুমি যিটো ৰিজাল্ট কঢ়িয়াই আনিলা তাৰ বাবে আমি নথৈ সুখী হয় ছাৰ অনাগত দিনত তুমি আমি তেওঁৰ পৰা সীমান্তৰ পৰা এটা ৰিজাল্ট ল'লোঁ হয় ছাৰ। ক'ত পঢ়িব তেওঁ বোলে বাহিৰলৈ যাব এতিয়া তোমাক মই প্ৰশ্ন কৰিলোঁ তুমি ইয়াতে থাকি পঢ়িবা নে বাহিৰলৈ ছাৰ এনেওতো মোৰ বাহিৰত পঢ়াৰ সামৰ্থ্য নায়েই গতিকে অসমতে থাকি ইয়াতে পঢ়ি শুনি ইয়াতে কিবা এটা কৰাৰ কথা ভাবিছোঁ লগতে ভৱিষ্যতে যদি পাৰোঁ ৰিজাল্টটো আৰু ভাল কৰিবলৈ চেষ্টা কৰিম সৰুৰ পৰাই বহুত কষ্ট কৰি পঢ়িলোঁ দেউতাইও দিন হাজিৰা কৰি কষ্ট কৰি পঢ়ালে বাহিৰতনো ক'ত যাম ইমানখিনি ক্ষমতা আমাৰ নাই ছাৰ ছাৰ আমাৰ পৰিয়ালটো সঁচাকৈ বহুত দুখীয়া বাহিৰত পঢ়াবলৈ আমাৰ দেউতাৰ সামৰ্থ্য নাই দিন হাজিৰা কৰি বহুত কষ্ট কৰি একেটা দিন পঢ়ালে ভাবিছোঁ অসমতে থাকি কিবা এটা কৰি আৰু অসমৰ এই যি জ্বলন্ত সমস্যা এই সমস্যাবোৰ ইয়াতে পঢ়ি শুনি সমাধান কৰাৰ চেষ্টা কৰিম আৰু মোৰ নিচিনা দুখীয়া ল'ৰাবোৰে যেনেদৰে পঢ়িব পৰা নাই টকাৰ অভাৱত সেইবিলাক সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম আৰু এইবিলাক কৰিব লাগিলে ছাৰ আপোনালোকৰ আশীৰ্বাদ লাগিব ছাৰ আপোনালোকৰ আশীৰ্বাদ হ'লে মই নিশ্চয় আগুৱাই যাম নৱ তোমাৰ কথা শুনি সঁচাকৈ আমি আপ্লুত হ'লোঁ আমাৰ আশীৰ্বাদ তোমাৰ ওচৰত সদায় থাকিল হাজৰিকা ছাৰ নে কি কোৱা হয় ছাৰ তো নৱ আজিলৈ উঠোঁ অনাগত দিনত তোমাক পুনৰ লগ পাম ছাৰ চাহ অকণমান খাই যাওক এই নাহে দিয়া আজি নাখাওঁ ছাৰ তামোল এখন হ'লেও খাই যাওক ছাৰ আনা তেতিয়াহ'লে আনা খাওঁ হাজৰিকা ছাৰ তামোল এখন খাই ঠিক আছে বাৰু হ'ব ছাৰ মই আনি আছোঁ হাজৰিকা ছাৰ আজি আমি দুঠাইত গ'লোঁ হয় ছাৰ তোমাৰ এটা অনুভৱ হৈছেনে সীমান্তৰ ৰেৰূপ আৰু নৱৰ ৰেৰূপ এই দুজন ছাত্ৰৰ ঘৰলৈ আমি গ'লোঁ হয় ছাৰ দুইজন ছাত্ৰৰ ছাৰ অঁ 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 আনিছা দিয়া হাজৰিকা অঁ লওক হওক ছাৰ নৱ মা ক'ত মা ছাৰ দুখীয়া ঘৰত এটা ফূৰ্তি চাপ পৰিছেতো ওচৰ চুবুৰীয়া ওচৰত গৈছে অ' হয় নেকি ঠিক আছে ফূৰ্তি কৰক ভালেই লাগিল আৰু দেউতা দেউতা ছাৰ কামৰ পৰা অহাই নাই অ' ঠিক আছে তোমাক পুনৰ লগ পাম ছাৰ এই দুখীয়া ঘৰত যে আপুনি আপোনাৰ চৰণ ধুলি দিছে তাৰ কাৰণে বহুত ধন্যবাদ ছাৰ মই যাতে আগলৈ এনেকৈ আগুৱাই যাব পাৰোঁ মোক আশীৰ্বাদ কৰক ছাৰ এই হ'ব এই কৃষ্ণ 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 হ'ব কৃষ্ণ ঠিক আছে ছাৰ ছাৰ আমি যাওঁ নেকি ব'লা নব ছাৰ তুমি থাকা অঁ মা দেউতা আহিলে ক'বা আমি আহিছিলোঁ বুলি অঁ ঠিক আছে ছাৰ ঠিক আছে হাজৰিকা আহক আহক ছাৰ তুমি অলপ ৰ'বা মই এই বন্ধুকেইটাক লগ কৰি আহোঁ অলপ কি ভাই কি কৰি আছে ইয়াতে কি আজি দেখোন বেলেগ যোৱাকালি বেলেগ এইটো মোৰ ক্ৰেডিট বুজিছা নে ক্ৰেডিট লাগিব ক্ৰেডিট কালি এটা বেলেগ আজি এটা বেলেগ এইটো মোৰ ক্ৰেডিট এই তোৰ ফাইনেল পৰীক্ষা ছোৱালীৰ লগত ঘূৰি আছা যে বাদ দে এইবিলাক পৰীক্ষা আহি আছে যাই আছে পৰীক্ষা ফাৰ্ষ্ট টেনটো নকৰিলেও ছেকেণ্ড টেনটো কৰিমেই চিন্তা কৰিব নালাগে তহঁতে ঠিকে আছে দে ইমান লেভেল নিদিবি ইমান লেভেল দিয়াতে শূন্য পাবি এই লেভেল দিয়া কথা আহিব নাই সীমান্তই যি কয় সেইটো কাম কৰি দেখা এইটো মোৰ ষ্টাইল বুজিছা নে নাই আৰু তহঁতে মোক লৈ গৌৰৱ কৰিব লাগিব দে মই এতিয়া আহোঁ ঘূৰি আহোঁ আৰু যা ভাই তোৰে দিন এনজয় কৰ আৰু এই লগ পাম গধূলি যা কেমন বা
বাকী তোমাৰ খবৰ কোৱা? ভাল তোমাৰ মোৰো ভালেই। পিছে তোমাৰ পঢ়া পাতি চলি আছেনে চলি আছে। পিছে ফাইনেল আহিল তুমি এনেদৰে ঘূৰি নাথাকিবা ভালদৰে পঢ়িবা এই টেনশ্যনে নাই, তুমি চিন্তা কৰিব নালাগে। মোৰ ফাৰ্ষ্ট টাইমটো নৰলেও ছেকেণ্ড টাইমটো ৰ'বই। তোমাৰ ওপৰত বিশ্বাস আছে কিন্তু অলপমান পঢ়া শুনাও কৰিব লাগে দিয়াচোন আজি টিউশ্যন নগ'লা নেকি নাই, টিউশ্যনত গৈ একেবাৰে বৰ লগা হৈছে। সদায় সদায় একে বস্তুৱে পঢ়াই থাকে। বাকী বাদ দিয়া, তুমি সদায় মোৰ লগত এনেকৈ থাকিবানে? অঁ থাকিম কিয় নাথাকিম খালি তুমি সলনি নহ'বা শ্ৰীমন্ত দা কি খবৰ হয় মেন, আছোঁ ভালে। তুমি মেট্ৰিক দিবা নহয় এইবাৰ? হয় দিম ভালকৈ পঢ়া শুনা কৰিবা। আমাৰ ৰিজাল্ট দেখিছানে নাই? আমাৰ ৰিজাল্টটো আৰু তেতিয়া আৰু টান আছিলে, এতিয়া আৰু সহজ হৈ পেলাই আছে। অলপ পঢ়া শুনা কৰিবা। টিউশ্যন লৈছানে নাই? টিউশ্যন লৈছা? দেউতাক ক'বা আৰু দুটামান টিউশ্যন দি দিবলৈ। ৰিজাল্টটো ভাল হ'লে তোমাৰো ভাল দেচোন। ভালকৈ পঢ়িবা দেই। আমাৰ ৰিজাল্টটো অলপ চিন্তা কৰিবা কেনেকুৱা হৈছিল। তোমালোকৰ ৰিজাল্ট যদি বেয়া হৈ যায় একেবাৰে লাজ লগা কথা হ'ব নহয়। কি বাবা এইবিলাকত জড়িত নেকি পঢ়া শুনা বাদ দি? হোটেলত কাম কৰি ভৰি মানে ৰিজাল্ট ভাল কৰাৰ সপোন দেখিছ নেকি? কাম নাই, বুজিছ? কাম নাই। আজিকালি টকা পইচা নহ'লে কাম নাই, বুজিছ নাই? টকা পইচা নহ'লে মানে টিউশ্যন ল'ব নোৱাৰিবি, আৰু টিউশ্যন নহ'লে ক'ত ঘণ্টাডাল ৰিজাল্ট ভাল কৰিবি। বুজি কৈছোঁ, তহঁতৰ দ্বাৰা মানে পঢ়া শুনাটো একদম কাম নাই। তহঁতে নোৱাৰিবি পঢ়া শুনা কৰিব দেই। যা বাবা যা। দাদা পইচা লাগিছিলে অলপ, টিউশ্যনত ফিজ দিব লাগে, হ'ব নেকি কিবা অলপ? কি কথা এই সীমান্তই বোলে প্ৰি ফাইনেলত বোলে থাৰ্ড পাইছি কথা এটা শুনি বেয়া লাগিল দেই মেট্ৰিকত ডিষ্টিংশ্যন পাইছিল কিন্তু ফাইনেলত থাৰ্ড পালাক বেয়া লাগিল এটা স্বভাৱ চৰিত্ৰ বেয়া আছিল দে সেইকাৰণে থাৰ্ড পাইছি কথা এটা শুনিছেনে নাই? আমাৰ যি নবৌ আছে নবৌৱে ভাল ৰিজাল্ট কৰিছে। কি ক 5 নম্বৰ ষ্টেণ্ড কি ক আমাৰ নলবাৰী জিলাৰ ভিতৰত, গম পাইছেনে নাই? আৰু হিমন্তৰ খবৰ কি? থাৰ্ড বোলে থাৰ্ড পাইছে। আচলতে এই স্বভাৱ চৰিত্ৰৰ কাৰণে এনেকুৱা হৈছে। আপিকাল অলপ বেছিকৈ মানে ৰিলেশ্যনটো ৰাখিছিল না, আৰু লেভেলটোও বেছি দা, গম পাইছেনে নাই? সেইকাৰণে না সেইকাৰণে লেভেল দিবা নালাগে।
পাত্তাই দিবা নোখোজে আমাক সি যদি ভাল চলি হয় সি কিন্তু মৰাতে বেছি মান নালাগে যদি হেডেক লাগি যায় বস্তুটো গম পাইছা নে নাই কাৰ্ড পাইছি কাৰ্ড পাইছি য'ত নেকি মেট্ৰিকত ডিষ্টিংশ্যন পাইছি আমি হেৰি কৰোঁ তাৰ পৰা আহোঁ নৱতৰ পৰা হোৱা আদাঙা এই লগতে সীমান্তৰ আকৌ বস্তু লৈ ভাল লাগিব এই ৰামিয়া সুইচেট করছি কি কয় ওই হাই সেকেন্ডারি দিলে এই বই আছি তার কি কয় মেট্ৰিকত ডিষ্টিংশ্যন পাইছি দে তো ওই মাথাটা হেঁটে লাগিয়েছি না গম হেল্ল' অঁ এই সীমন্ত বোলে চুইচাইড কৰিছে হয়নে নহয় কি ৰ গৈছোঁ ৰ আমি খবৰ লওঁ নমস্কাৰ এই যে ভিডিঅ'টি কৰিলোঁ আমি হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে অসমবাসী ৰাইজলৈ আমি ক্ষমা বিচাৰিছোঁ আমাৰ এটা চিন্তা থাকে গোটেই অসমবাসীৰে যে ল'ৰা ছোৱালীবিলাকক মোটামুটি ধৰক মেট্ৰিক পাছ কৰাৰ পাছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এটা চিন্তা থাকে যে ল'ৰা ছোৱালীখিনিক আমি বাহিৰত নি পঢ়াম বাহিৰত পঢ়ালে কি ল'ৰা ছোৱালীবিলাকে ভাল ৰিজাল্ট এটা কৰিব পাৰে নেকি পাৰে কিন্তু অসমত থাকিও ভাল ৰিজাল্ট এটা কৰিব পাৰে মই এইকাৰণে শ্ৰদ্ধাৰ ৰাইজক কৈছোঁ যে আমি অসমত থাকিও এটা ভাল ৰিজাল্ট কৰিব পাৰোঁ তৎসত্ত্বেও আমি কৈছোঁ যে অনাগত দিনত আমাৰ অসমীয়া সমাজখনত যাতে এটা ভাল বাতাবৰণ হয় ভাল চিন্তা চৰ্চা হয় অদূৰ ভৱিষ্যতে আমি এইটোৱে কামনা কৰিছোঁ যে প্ৰতিজন ল'ৰা ছোৱালী যাতে শুদ্ধ পথত গৈ আগবাঢ়ি গৈ আমাক এখন ভাল সমাজ গঢ়াৰ প্ৰয়াস কৰি আমাক অনুপ্ৰেৰণা যোগাই এতিয়া আমি কামনা কৰিছোঁ ধন্যবাদ আমাৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভাল পাইছে কিবা এটা যদি বেয়াও পাইছে কমেণ্ট বক্সত জনাব আমি সেইটো আপোনাৰ আশীৰ্বাদ হিচাপে লৈ আমি আৰু শুধৰাবলৈ চেষ্টা কৰিম আৰু বাকীখিনি মানে মই এটা কথা কওঁ যে আজিকালি এটা বিৰাট ডাঙৰ সমস্যা হৈছে যে হাই ছেকেণ্ডাৰী পৰীক্ষাই দিয়ক বা মেট্ৰিক পৰীক্ষাই দিয়ক ৰিজাল্টটো বেয়া হ'লে কি হয় কিছুমানে চুইচাইড কৰাৰ কথা ভাবে মেট্ৰিক বা হাই ছেকেণ্ডাৰীত যদি ৰিজাল্ট বেয়া হয় তেতিয়াহ'লে ইমান টেনশ্যন ল'ব লগা নাই কাৰণ নিজৰ লাইফটো গ্ৰ' কৰাৰ কাৰণে আৰু বহুত সময় থাকে গতিকে তেওঁলোকক কৈছোঁ যে তেওঁলোকে যাতে এইবিলাক কাম নকৰে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টিটো একেলগে বজাই দিব তেতিয়াহ'লে আজিলৈ ইমানে ধন্যবাদ। বাই বাই।